নিখিল বড়ো ছাত্ৰ সন্থাৰ আপোনাৰ ৰেংমা আঞ্চলিক কমিটি আৰু ইয়াতে বড়ো চাহ ক্লাব কাম কে বড়ো লাইব্ৰেৰী এটা অনুষ্ঠান আছে। এই অনুষ্ঠানৰ উদ্যোগত আমি প্ৰতি বছৰে ইয়াত খেল অনুষ্ঠিত কৰি আহিছোঁ। এটা কথাটো মই জনাই মই নিজকে সুখী হ'ম যে 1995 চনত সেই সময়ত মই যেতিয়া এই আঞ্চলিক কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আছিলে, তেতিয়া এটা মনত উদয় হৈছিলে আমি এপচুৰ হৈ ফুটবল পাতোঁ, কিন্তু আমাক সেই সময়ত মানে বিভিন্ন দিশৰ পৰা এটা দৃষ্টিৰে চাইছিলে যে বড়ো ছাত্ৰ সন্থা মানে উগ্ৰপন্থী, বড়ো ছাত্ৰ সন্থা মানে বড়ো আন্দোলনকাৰী, বড়ো ছাত্ৰ সন্থা মানে বড়ো লেণ্ড ডিমাণ্ড কৰা। গতিকে আপোনালোকে যে ইয়াত এপচু গঠন কৰিছে, ইয়াত এনেকুৱা অনুষ্ঠানবিলাক পাতিছে, আপোনালোকে মানে ইয়াত বড়োলেণ্ড গঠন কৰিব নেকি, তেনেকুৱা আমাক বহুত প্ৰশ্নৰ মুখামুখি হৈছিলে। তাৰ কাৰণে মই এটা চিন্তা কৰিছিলোঁ যে নাই, আমি এপচু হৈ এনেকুৱা কৰিলে যেতিয়া ইমানেই মানে আমাৰ বিভিন্ন ছাইডৰ পৰা এটা কুৱেশ্যন আহে, তেতিয়াহ'লে আমি ইয়াৰ লগতে আমি এটা ক্লাব গঠন কৰিব লাগিব। সেই ক্লাবখনৰ নাম মই নিজে বড়োচা ক্লাব বুলি দিছিলে আৰু তাৰ যোগেদি আমি খেল খেলিছোঁ আৰু বিভিন্ন সময়ত বা প্ৰতি বছৰে ইয়াত খেল অনুষ্ঠিত কৰি আহিছিলোঁ। যে আজি আহি মানে আমি পুনৰ নিখিল বড়ো ছাত্ৰ সন্থা ৰেংমা আঞ্চলিক কমিটি আৰু আমাৰ বড়োচা ক্লাবে ইতিমধ্যে খেল খেলাইছে। এই খেলটো আপোনাৰ 7 অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছিলে। প্ৰায় 25টা টিমে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আহি আজি সৰুপথাৰ ফুটবল একাদশ আৰু চিচুপানী আঞ্চলিক সমিতি এপচুৰ ফুটবল একাদশ দলে ফুটবল খেলি আছে। খুব ধুনীয়া হৈছে খেল, সকলোৱে মনোৰঞ্জন পাইছে। ইতিমধ্যে সৰুপথাৰ দলে মই কোৱালৈকে সৈন্য গলত আগবাঢ়ি আছে। আশা কৰিছোঁ তেখেতসকলে খুব ধুনীয়াকৈ খেল খেলিব দুটা দলে। আৰু ভৱিষ্যতৰ দিনত আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ যে ধনশিৰি মহকুমাত সীমান্ত আৰু আপোনাৰ ৰেভিনিউ পাৰ্ট আছে। আমি দেখিবলৈ পাইছোঁ প্ৰত্যেক বছৰতে সীমান্ত পাৰ্টত যে বহাগত যেনেকৈ মানে বিহু অনুষ্ঠিত হোৱা এনেকুৱা জাক জমক কিবা হয়, সীমান্ত পাৰ্টত মানে প্ৰতি বছৰে এনেকুৱা বতৰত মানে খেলৰ এটা বতৰ হৈ যায়, খেলৰ বাগিচাৰ দৰে হৈ যায়। গতিকে মই বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ চৰকাৰত যে সীমান্ত অঞ্চলক কেন্দ্ৰ কৰি এটা ভাল ধুনীয়া এখন খেলপথাৰ মানে গঢ়ি তুলিব লাগে, যাতে এই অঞ্চলৰ পৰা ভাল যিটো মানে প্ৰতিভাৱান খেলুৱৈসকলে বাহিৰত ওলাই যাব পাৰে, ভৱিষ্যত তেওঁলোকৰ জীৱন গঢ়িব পাৰে। এই অঞ্চলটোক উন্নয়ন কৰাৰ ক্ষেত্ৰত, এই অঞ্চলৰ সুনাম গঢ়াৰ ক্ষেত্ৰত তেখেতলোকে যাতে কৰিব পাৰে। তাৰ কাৰণে মই নিজেও কৈছোঁ যে মই বড়ো কছাৰী কাউন্সিলৰ বৰ্তমান কাৰ্যবাহী সদস্যৰ দায়িত্বত আছোঁ। এই বৰ্তমান সময়ত যদিও চৰকাৰে আমাক, অসম চৰকাৰে তেনেকৈ পুঁজি নিৰ্ধাৰিত কৰি দিব পৰা নাই বৰ বেছি, আগন্তুক দিনবিলাকত সময়বিলাকত তেখেতসকলে যদি পুঁজি আমাক আগবঢ়ায় আৰু আমি খেলপথাৰবিলাকক উন্নত কৰাৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। তাৰ বাদেও আমাৰ কাউন্সিলটোতে ইয়াত ষ্টেডিয়াম বনাব নোৱাৰে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাম যে আমাক মানে এই সীমান্ত অঞ্চলত যেনে মানে এটা ষ্টেডিয়াম গঢ়ি তুলি দিলে, সেইটো আজিৰ কথা নহয়, আজি 3-4 বছৰ আগৰ পৰা আমি দাবী জনাই আহিছিলোঁ। সেইটো হ'লে আমাৰ খুব সুন্দৰ হ'ব। যিয়ে নহওক, আশা কৰিছোঁ এই খেলৰ যোগেদি আমাৰ সীমান্ত অঞ্চলৰ বা ধনশিৰি মহকুমাৰ বা গোলাঘাটৰ বহুতকেইটা টিমে অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ লগতে আমাৰ বন্ধুত্বপূৰ্ণ ভাৱবিলাক মই দেখিবলৈ পাইছোঁ। খেলৰ যোগেদি বহুত মানুহৰ লগত পৰিচয় হোৱা, বহুত ধৰক মানে এটা মানে কি বুলি কয়, আগুৱাই যোৱাৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ ভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত এই খেলটোৱে আমাক বহুত মানে অৰিহণা যোগাইছে।